নমস্কাৰ ছাৰ। নমস্কাৰ নমস্কাৰ, মোৰ মৰম চলিয়াত। এই চলিয়াত, তহঁতক মই আজি প্ৰশ্ন কৰিম, ধুনীয়াকৈ উত্তৰ দিবি দেই কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকৈ উত্তৰ দিম। এই বেটা, তই ধুনীয়াকৈ এটা কবিতা মাতি শুনাও। অ'কে ছাৰ, মই নিজে অহা কবিতা এটা পাঠ কৰিম। মোৰ কবিতাটোৰ নাম হৈছে মূলৰ বটল। ফুল বটল লম্বা লম্বা, হাঁহ বটল খাটা ৰে। ফুল বটল লম্বা লম্বা, হাঁহ বটল খাটা। কোৱাটাৰ এটা আছে, মানুহ 6টা আছে। কাৰ নাকত দিম ভাই, কাৰ নাকত দিম? কলি যুগৰ আমি ল'ৰা, কামে কাজে আগবঢ়া। গধূলি হ'লেই যে মালৰ লগত খোৱা, চাকনা যোগাৰ কৰা। আমি মোদাইয়ে দেশৰ ফিউচাৰ। হিমন্ত মামা দিয়া না আমাক বুলেট অফাৰ। নহ'লে আমি মোদাই সংখ্যাও বনাম মোদাহীৰ চৰকাৰ। হিমন্ত মামা, ফুল বটল লম্বা লম্বা, হাফ বটল খাটা ৰে। ছাৰ, মোৰ কবিতা হে। বাপ্পা ভেকলা কি খাটা কবিতা মাতছি। এই চলিয়াত মোক ধৰে, এই চলিয়াত মোক ধৰ। ভেকলা কবিতা শুনি মোৰ মাথা ঘূৰাই গৈছে।